বৰ্তমান উপস্থিত হৈ আছোঁ দুলীয়াজানৰ উষাপুৰ তিনিআলিত। প্ৰথমে বেনাৰখন দেখাব বিচাৰিছোঁ বসুন্ধৰা। বসুন্ধৰা হৈছে আহক আমি সকলোৱে একেলগে বৃক্ষৰোপণ কৰোঁ। আচলতে আজি প্ৰকৃতি দিৱস, যি বিশ্বৰ প্ৰকৃতি দিৱস আজি, আৰু এই বৃক্ষত যি প্ৰকৃতি দিৱসৰ উপলক্ষে আচলতে আমি উপস্থিত হৈ আছোঁ এই দুলীয়াজানৰ কাষৰীয়া অঞ্চল উষাপুৰ তিনিআলিত। এজোপা বিশেষ গছ এজোপা প্ৰথমে দেখুৱাব চেষ্টা কৰিছোঁ। এইজোপাই হৈছে এজোপা বিশেষ গছ, যি গছে আজি প্ৰায় ২৭ বছৰ আগতে ইয়াত গছ ৰোপণ কৰা হৈছিলে, আৰু গছ ৰোপণ কৰি আজি যি অক্সিজেন আচলতে সকলো ৰাইজলৈ দিছে, আচলতে অক্সিজেন দি আছে, আৰু এই গছজোপাই জিৰণি চৰাই হিচাপেও আছে, আৰু যথেষ্ট আৰামদায়ক জেগা এইডোখৰ। আৰু তাৰ আগতে কোনে আচলতে ৰোপণ কৰিছিলে, কেনেকৈ এই গছজোপা ইয়াত স্থান পালে, প্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ ডক্টৰ নবীন চন্দ্ৰ বৰুৱা। আপোনাক প্ৰথমতে NK TV দৰ্শকৰ সকলো তৰফৰ পৰা আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ। আজি বিশ্ব যি প্ৰকৃতি দিৱস, কি ক'ব? আমি আজি আপোনালোকক প্ৰথমে আমি জনাইছোঁ যে আপোনালোকে আহি ইয়াত যিধৰণে আমাক চিনাকি দিবলৈ বিচাৰিছে। আজি বিশ্বৰ পৰিৱেশ দিৱসৰ দিনটোত আমি ভাবোঁ বিভিন্ন প্ৰান্তে প্ৰান্তে যে গছপুলি ৰোপণ কৰিছে, বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে, সকলো পৰিৱেশ কৰ্মী, প্ৰকৃতিপ্ৰেমী বা সমাজকৰ্মী, গুণীগানী যিসকল ব্যক্তিৰ লগত লৈ ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকল সকলোৱে লগ লাগি যিধৰণে এই মানে পৰিৱেশ দিনটো পালন কৰিবলৈ লৈছে, সকলোলৈকে মই নমস্কাৰ যাচিছোঁ বা তেওঁলোকক ধন্যবাদ যাচিছোঁ যে এনেধৰণৰ কাৰ্যসূচী লৈ তেওঁলোকে যে প্ৰত্যেকেই নিজৰ নিজৰ এটা চিনাকি দিবলৈ লৈছে, তালৈ মই সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। প্ৰথমতে আপোনাৰ এটা প্ৰশ্ন, এই গছজোপা আপুনি ৰোপণ কৰিছে কিমান বছৰ আগত আৰু কেনেকৈ কৰিলে? 1996 চনত আমি আমাৰ ঘৰৰ ওচৰৰ বৰদেউতাৰ ঘৰত এই বৰগছৰ পুলি দুটা আছিলে, তাৰে এটা পুলি আমি ইয়াত ৰোপণ কৰিলোঁহি। আৰু এই ৰোপণ কৰি থাকোঁতে আমাৰ লগত আছে আমাৰ ইয়াৰ গাঁওবুঢ়া আমাৰ লীলা দত্ত দদাইদেউ, আৰু লগতে আছে পুপুল, চিনাকি কৰি দিছোঁ। আমাৰ ওচৰে আছে এজন আমাৰ দদাইদেউ, আৰু লগতে আছে বাবুল। এই গোটেইকেইজন লগ খাই আমি এই গছপুলিটো প্ৰথম ৰোপণ কৰিছিলোঁ সেই ৰাতিপুৱা 5টা বজাত। সেই দিনটোলৈ আমি চালে গছজোপাক এনেকুৱা এটা ভাবোঁ যে আমি ভাবিছিলোঁ ইয়াত আমি জিৰণি ল'ম, তাৰপিছত আহি ইয়াত পূজা বা এনেকুৱা চাকি বন্তি লগাবলৈ ধৰিলে। আমাৰ এনেকুৱা আনন্দ এটা যে পাইছোঁ, যিটো আনন্দই আমাৰ পৰিয়ালটোৱে ভাবি পাৰ নেপাওঁ। কাৰণ প্ৰকৃতি বচোৱা যাত্ৰাটো লওঁতে আমি যে এনেকুৱা সন্মান পাই গৈ আছোঁ, তালৈ লক্ষ্য ৰাখি সদায় ইয়াৰ পৰা এটা পাত লৈ আমি বিভিন্ন প্ৰান্তলৈ যাওঁ। আমি সেৱাভাগ সদায় য'তেই যাম ইয়াৰ পৰা আমি সেৱা কৰি আমি এই আমাৰ কাৰ্যসূচী লক্ষ্য এটা লওঁ যে আমাৰ কামবিলাক ভাল হওক বুলি। আৰু তিতা টেঙা মিঠা কেঁহা সকলো সোৱাদ পালে আমি এই গছজোপাই পৰাই আমি পাইছোঁ বুলিয়ে ভাবোঁ। আৰু সকলোৱে এনেকুৱা গছপুলি ৰোপণ কৰা কাৰ্যসূচী অবিৰতভাৱে লৈ থাকক আৰু এনেকুৱা সোৱাদ আমাৰ নিচিনাকৈ পাব। দুলীয়াজানৰ লগতে অসমলৈ আপুনি এটা গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে, যি ডক্টৰ ডিগ্ৰী যি আপুনি সন্মান পালে, কিয় পালে আৰু কেনেকৈ পালে? আচলতে মই নিজেই নাভাবোঁ যে মোৰ ভাগৰ এনেকুৱা এটা ডক্টৰেট ডিগ্ৰী পাম বা এনেকুৱা ধৰণৰ নাগপুৰত গৈ আমি পাম, এটা সপোন, যিটো সপোন আমাৰ ঘৰখন যি ধৰণৰ হয় তেনেধৰণৰ আমি এনেকুৱা এটা সন্মান পোৱা বা এনেকুৱা এটা উপাধি পাম বুলি ভবাই নাছিলোঁ। কিন্তু ভগৱানৰ কৃপাত আৰু ৰাইজৰ আশীৰ্বাদ আৰু আমি সেৱা কৰি যেনেকৈ কাম কৰি এই গছজোপাক মান সন্মানেৰে আমি যেনেধৰণে চাকি লগাই আমি এনেধৰণে যাত্ৰা কৰোঁ, সেই চাকি লগোৱাৰ বা এনেকুৱা এটা শ্ৰদ্ধা ভক্তি থকাৰ কাৰণে পাইছোঁ বুলিয়ে ভাবোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপুনি যিহেতুকে অইল ইণ্ডিয়া লিমিটেডৰ এজন কৰ্মচাৰী, আৰু যিহেতুকে আপুনি ইমান ব্যস্ততাৰ মাজতো কেনেদৰে আচলতে গছ ৰোপণৰ ক্ষেত্ৰত আপুনি সময় উলিয়াই, আৰু কেনেকৈ আচলতে আপুনি ৰাইজৰ মাজত কেনেকৈ আচলতে সময় উলিয়াই পিনি আপুনি কাম কৰি আছে? আপুনি কোৱা কথাষাৰ মই সঁচাকৈ ভাবোঁ যে কিছুমান ঠাইলৈ যাওঁতে আমি আজি যেনিবা মোৰ মৰ্ণিং শ্বিফ্ট আছে, ৰাতিপুৱা আমি কাম কৰিব নোৱাৰোঁ, কিন্তু ছেকেণ্ড শ্বিফ্টত কৰোঁ। আজি যদি অফ আছে সেইদিনা আমি গছপুলি ৰোপণ কৰি যাওঁ। আজি যদি হলিডে আছে তেতিয়া কৰোঁ, দেওবাৰ দিনা বন্ধ থাকে তেতিয়া কৰোঁ। আৰু যদি দূৰলৈ যাওঁ আমাৰ সময় নাই তেতিয়া আমি ছুটি ল'বলগীয়া হয়। আৰু ছুটি লোৱাৰ পাছত আমি ভাবোঁ যে আজি পুলি যদি নাপাওঁ তেতিয়া আমি নোৰোওঁ। আৰু এনেধৰণে গৈ থাকোঁতে আমাৰ এনেকুৱা ৰাস্তাবিলাক খোলা পাইছোঁ আৰু সন্মানবিলাকো আকৌ পাই আছোঁ। যিহেতুকে আপুনি আজি ২৭টা বছৰ আচলতে আপুনি গছ ৰোপণৰ লগত জড়িত হৈ আছে, এনেকৈ অসমলৈ সন্মান কঢ়িয়াই আনিছে, এই ক্ষেত্ৰত যথেষ্ট আৰ্থিকৰ প্ৰয়োজন হয়, কেনেকৈ আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে? আমি ভাবোঁ মানুহে
কৰ্ম কৰিলে কিবা এটা পায়। আমি চাকৰি কৰি দৰমহা পাওঁ, দৰমহা পাই বহুত লোকে টকাবিলাক এনেই মানে সিঁচৰি টকা সিঁচি দিয়ে। মানে এনেই সিঁচি দিয়া কথাটো মই এনেধৰণে কওঁ, কোনোবাই কিবা খাদ্যত এৰিছে, কোনোবাই ধৰক অন্যান্য কামত পইচাবিলাকে খটায়। কিন্তু আমি ভাবিলোঁ যে যদি প্ৰকৃতিখনক ৰক্ষা কৰা বা এনেকুৱা এটা কাম কৰিম যিটো কাম কৰিলে মই কীট পতংগৰ পৰা জীৱ জন্তু পশু পক্ষী গছ লতাৰ পৰা প্ৰত্যেকটো জোপা গছে আমাক আমাক মৰম আমি যেনেধৰণে কৰিছিলোঁ তেনেধৰণে আমি সন্মান পাম। আৰু মানুহক যে শুশ্ৰূষা কৰিলে পায় নহয়, আমি চৰাই চিৰিকটিও আমাক আশীৰ্বাদ দিয়ে। এই লক্ষ্যৰে এই গছজোপাত যেতিয়া চৰাইজনী পৰে বা ইয়াত যেতিয়া গৰু এটা শুই থাকে আহি পানি ইয়াত, তেতিয়া ভাবিলোঁ এনেকুৱা এটা ছাতি বা এনেকুৱা এটা আৰামদায়ক জেগা আৰু ইয়াতেই বহু লোকে বহি আলাপ কৰে। ঠিক এই লক্ষ্যটো চাই আমি এনেধৰণে বহু থানত ৰুবলৈ পাইছোঁ। আৰু এনেধৰণে গৈ থাকোঁতে আমি ইপাৰৰ পৰা সিপাৰ পালোঁগৈ। আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতুকে আপুনি গছ ৰোপণ কৰিছে, আজি ২৭টা বৰ্ষই আচলতে আপুনি গছ ৰোপণ কৰিছে, কিমান গছ আৰু ক'ত ৰুলে আপুনি? আমি গছপুলি কিমান ৰুলোঁ বুলি ক'লে মই পাহৰিয়ে গৈছোঁগৈ। কেলৈ ২৭টা বছৰত পুলি ৰুই থাকোঁতে ক'ৰবাত মৰিছে, ক'ৰবাত বাচিছে। এইটো পুলি যে মই ৰুইছিলোঁ মই নিজে পাহৰি গৈছোঁ, বা এজোপা গছ যে মোৰ আছে। কিন্তু এটা কথা, আমি ৰোপণ কৰি গৈ থাকোঁতে আমি 4 লাখতকৈও অধিক পুলি ৰোপণ কৰা হৈছে, কিন্তু ক'ৰবাত মৰিছে। আৰু এক জেগাত ৰুইছোঁ কেতিয়াবা 3বাৰলৈকে 4বাৰলৈকে আমি ৰুবলৈ হৈছে। সত্ৰ, নামঘৰ, মঠ মন্দিৰ, গীৰ্জাঘৰ, মছজিদ, স্কুল, কলেজ বা অন্যান্য ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ ভাল ভাল ব্যক্তি বা সেইসকল ব্যক্তি য'ত আছে তেওঁলোকৰ পৰিয়ালৰ লগত আমি কাম কৰি থাকোঁ। আৰু এনেধৰণে গৈ থাকোঁতে আমি নিজেই পাহৰি গৈছোঁ কিমান ৰুলোঁ। কিন্তু আমাৰ লক্ষ্য, আমাৰ যিখিনি লিখি থোৱা আছে ক'ৰবাত বা এনেকুৱা ধৰণৰ এটা মনৰ ভাৱে কিছুমান লিখিবলৈ থাকি গৈছে, সেইধৰণে আমি 4 লাখতকৈ অধিক পুলি ৰুবলৈ আমি মনত ৰাখিছোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। পৰিয়াল নহ'লে আচলতে এনেধৰণৰ ৰাজহুৱা কামত আগবাঢ়ি যাবলৈ অসুবিধাৰ সন্মুখীন হয়। প্ৰথমে বৌ আছে, প্ৰথমে পৰিয়ালটো দেখুৱাই ল'ব চেষ্টা কৰিছোঁ। বৌক প্ৰথমে আমাৰ NKTV সমূহ দৰ্শকৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। যিহেতুকে আপোনাৰ স্বামীয়ে গছ ৰোপণ কৰি আছে, ৰাইজৰ কাম কৰি আছে, সকলো বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত গছ ৰোপণ কৰি আছে, আপুনি কেনেদৰে সহায় কৰিছে? প্ৰথমে মই NKTV সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এখেতে এতিয়া ধৰক ডিউটি আৰু সমাজৰ কাম দুয়োটাই কৰিবলগীয়া হয় সমানে, আৰু পৰিয়ালটোকো সময় দিব লগা হয়। তাৰ মাজতে পৰিয়ালৰ সময় অলপ কম হয়, আৰু তথাপি আমি তেনেকৈ মিলাই চলি আছোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই আচলতে তেখেতৰ নবীন চন্দ্ৰ বৰুৱাৰ সমূহ পৰিয়াল ইয়াতে আছে। আৰু এটা কথা ক'ব লাগিব যে তেখেতৰ জীৱনৰ ২৭টা বৰ্ষই আচলতে ৰাইজৰ কামত ওলাই আহিলে, গছ ৰোপণ কৰিছে। আচলতে গছ ৰোপণ অকল তেখেতৰ কাৰণে নহয়, সমাজৰ কাৰণে কৰিছে। আকৌ এবাৰ পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতুকে আজি উঠি অহা প্ৰজন্ম যথেষ্ট আগবাঢ়ি আহিছে গছ ৰোপণৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত কিছু ব্যক্তি আজিও গছ ৰোপণৰ ক্ষেত্ৰত বিৰত আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব তেওঁলোকক? আচলতে বুজি পোৱা নাই। যেতিয়া বুজি পাব সকলোৱে গছপুলি ৰুব। এজোপা গছে মাত মাতে, এজোপা গছৰ পৰা মানুহে সোৱাদ পায়। প্ৰথমতে ভাবি লওকচোন, আমি যে অক্সিজেনখন ক'ৰ পৰা পাইছোঁ। যদি বুজি পায় তেতিয়াহ'লে নিজেই গছপুলি ৰুবলৈ আগবাঢ়ি যাব। আৰু আমাৰ চৰাই চিৰিকটিৰ পৰা গছ গছনিত যেনেধৰণে তেওঁলোকে ঘৰ সাজি থাকে, তেনেধৰণে আমাৰ ঘৰখন যেনেকৈ আৰামদায়ক তেওঁলোককো আমি যোগান কৰোঁ। সেইকাৰণে আমি কওঁ যে বুজি পালে এই গছপুলি ৰোপণ কৰা কাৰ্যসূচী কোনেও এৰি নিদিয়ে, আৰু তেওঁলোকে কৰিয়ে থাকিব। যি বুজি নাই পোৱা, কোনোবাই কাটিছে, তেওঁ কাটিলে জানিব দক্ষ পুত্ৰ সম এক বৃক্ষ। আমাৰ শৰীৰটো দক্ষ ইন্দ্ৰিয় আছে, আমাৰ শৰীৰটোৱে উপহিয়া আছে, হীৰা উপহিয়া আমি ভৰি পৰি আছে। এজোপা গছ আমাৰ বন্ধু, গছজোপাক চালে মানুহটোক চালেই হৈ যায়। সেইকাৰণে ভাগৱতৰ তত্ত্ব মানি যেনেধৰণে কাম কৰিছোঁ, ঠিক তেনেধৰণে আমি ঈশ্বৰমুখী হৈ কাম কৰিলে যদি মনটো বেয়া লাগে তেতিয়াহ'লে এজোপা গছ ৰুৱক। আৰু প্ৰত্যেকে যদি এজোপা গছত আমলখিজোপা যদি ৰুইছোঁ, আমলখিজোপা যদি কোনোবাই নমতা মানুহ এজনে ৰুইছে, তাৰ আমলখি লগাৰ পিছত যদি খাইছে, নিশ্চয় মানুহজনক মাতে। সেইকাৰণে আমলখিজোপাক বা কঁঠালেই হওক, যি ৰোপণ কৰে তেওঁ সহস্ৰজনক তেওঁ বিলাই দিয়ে সোৱাদ। সেইকাৰণে তিতা টেঙা মিঠা কেঁহা সোৱাদ খালেই নহ'ব, পথাৰত গ'লেই নহ'ব, পথাৰত খেতি কৰিব লাগিব। খেতি কৰিলেই নহ'ব, তাক যে
বহু জীৱই তাত বা খাদ্য পায় সেইকাৰণে আমি ভূঁৰ ৰুওঁতে আমি যেতিয়া আমি কঠীয়া পেলাওঁ তেতিয়া আমি কওঁ যে গুৰুক দিম ভকতক দিম আৰু নিজেও খাম আৰু চৰাই চিৰিকটিও খাব তেতিয়া শান্তি পাব সেইকাৰণে পৃথিৱী শান্তিয়েই আমাৰ শান্তি পৃথিৱীখনক প্ৰথম শান্তি দিয়ক সেউজীয়া কৰক তাৰপিছত জীৱকুলক দিয়ক তাৰপিছত নিজেও খওক আৰু আমি যেনেকৈ দৰমহাৰ পইচাৰে আমি সিঁচি দিছোঁ তাৰ এটা অংশ আমি দিছোঁ সেই অংশটো যে আমি দিছোঁ তেতিয়াহ'লে আমাৰ আশীৰ্বাদ কৰিছে সেইকাৰণে আমি এনেধৰণৰ কাৰ্যসূচীভাগ অবিৰতভাৱে আগুৱাই লৈ যাব বুলি আমি সক্ষম হৈছোঁ শেষৰ এটি প্ৰশ্ন বৰ্তমান সময়ত যি আপোনালোকে গছ ৰোপণ কৰি আছে এটা যি দুষ্কাৰ্য ব্যক্তি কিছুমান আছে যি ব্যক্তিয়ে গছ কাটি বন মানে গছসমূহ ধ্বংস কৰি গৈছে এই ক্ষেত্ৰত কি ক'ব চৰকাৰক কিবা আহ্বান জনাবনে আচলতে গছ কাটিব লাগে আৰু নালাগে বুলি ক'লে মানে গছজোপা যি মৰি যায় তেতিয়াহ'লে কাটিবই লাগিব গছজোপা যি ঘৰৰ ফালে আছে কেতিয়াবা হাউলি যায় তেতিয়া গছজোপাক আঁতৰাব লাগিব কিন্তু এটা কথা এজোপা কাটিলে 10জোপা ৰুব লাগিব আৰু প্ৰত্যেকেই জানিব লাগিব যে এজোপা গছে ডাঙৰ হৈ যিজোপা গছে বৃক্ষ হয় যিজোপা গছৰ পৰা ফল পায় আকৌ ৰোপণ কৰি নিশ্চয় 20 বছৰ লাগিব পাৰে সেইকাৰণে গছজোপা কটাৰ আগত চিন্তা কৰিব লাগে কিয় কাটিম কেলে কাটিম নিশ্চয় গছজোপা নামাতিব পাৰে কিন্তু অক্সিজেনটো দিয়ে সেইকাৰণে অক্সিজেনকণ যে মই নিজেই পাওঁ তেতিয়াহ'লে সেই গছজোপা যদি কাটি দিয়া হয় তেতিয়াহ'লে সেই গছজোপা অক্সিজেন কমি যাব সেই জেগাডোখৰত ফুল বা ফলে জাতিষ্কাৰ হৈ থকা গছজোপাক যদি খপকৈ কাটি দিয়া হয় তেতিয়াহ'লে কি হয় তেওঁ আশীৰ্বাদতকৈ অভিশাপে দিব পাৰে সেইকাৰণে গছপুলি কাটিব নালাগে আৰু গছ এই ওচৰত থকা অভয়াৰণ্যবিলাক আছে বা ঘৰতো আছে কিছুমান গছ কাটি অদৰকাৰী কামত লগাই গছজোপা কাটি ভয়ংকৰ কৰিছে আৰু এটা কথা ঘৰ যেতিয়া চাপি আহিছে ঘৰবিলাক যেতিয়া ওচৰলৈ আহিছে মানুহৰ যেতিয়া ঘন বসতি হৈছে গছ কাটি পানি পকা ঘৰ বনাইছে কোনোবাই কেঁচা ঘৰে বনাইছে কিন্তু গছজোপা যে কাটি লৈ পানি যে সেইডোখৰ মৰুভূমিলৈ পৰিণত কৰিছে সেইটো লক্ষ্য ৰাখিব লাগে যে আমি নিশ্চয় মৃত্যুমুখত পৰিম সেনেকুৱা প্ৰদূষণবিলাক সৃষ্টি হৈ আছে সেইকাৰণে অক্সিজেনকণ আমাক গোটাই ল'বলৈ আমি ওচৰত থকা যিমানবোৰ খালী জেগা আছে ৰোপণ কৰক ধন্যবাদ জ্ঞাপন কৰিলোঁ NKTV সমূহ দৰ্শকৰ পৰা পৰিয়ালৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ পুনৰ আকৌ কওঁ গছ ৰোপণ কৰক প্ৰকৃতিৰ লগতে সমাজক আচলতে আগুৱাই বা সুৰক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰক